নমস্কাৰ আজি অৰ্থাৎ শিশু দিৱসৰ প্ৰাক মুহূৰ্তৰ দিনা 13 নৱেম্বৰত আমি এটি কাৰ্যসূচী পাতিছোঁ আৰু আমাৰ কাৰ্যসূচীটোৰ নাম হৈছে আৱাৰ নেক্সট জেনেৰেশ্যন বাই ছানশ্বাইন আৰ্ট একাডেমি। এই কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছোঁ আৰু সেই অনুষ্ঠানসমূহ হৈছে আমাৰ ব্ৰাইডেল মেকআপ কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন এণ্ড ফেন্সি ড্ৰেছ কম্পিটিশ্যন। আমি এইখিনি পতাৰ কাৰণটো এইখিনিয়ে যে আমাৰ আপকামিং জেনেৰেশ্যনছবোৰে আমাৰ পৰা কিবা কিবি শিকিব আৰু ভৱিষ্যতত বহুত কিবা কিবি আমাতকৈও ভাল কৰিব পাৰিব। আমি এইখিনিয়ে কামনা কৰোঁ আৰু আমাৰ আপকামিং জেনেৰেশ্যনছবোৰক আমি অল দ্য বেষ্ট জনাওঁ। ধন্যবাদ। ঠিক আছে, থেংক ইউ।